নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? ভালনে? মই আজি উপস্থিত আছোঁ নলবাৰী এটা অঞ্চলত, যিহেতুকে এইকেইদিন আমাৰ অসমত নলবাৰী বুলি নহয়, অসমত আমাৰ বৰষুণ মুখলধাৰ বৰষুণৰ সৃষ্টি হৈ আছিল। চ' বৰষুণৰ ফলৰ পৰা আমাৰ ইয়াৰ কৃষি কৰ্ম প্ৰায় কৃষিজীৱী মানুহ প্ৰায় 80% থকা বুলি ক'ব লাগিব। গতিকে এই অঞ্চলত আমাৰ যিহেতুকে পানীৰ পৰা বহুত অসুবিধা হৈছে, কাৰণ বছৰৰ প্ৰথমটো বানতে এনেকৈ বুৰ গৈছে, কাৰণ নতুনকৈ কঠীয়া পাৰিছিল আমাৰ এই অঞ্চলৰ মানুহে কৃষি কৰ্মত বহুত জড়িত কাৰণে। গতিকে ভিডিঅ'টো দেখাই আছোঁ, পানী কেনেকুৱা কি প্ৰভাৱ পেলাইছে আপোনালোকে ভিডিঅ'টো চাই থাকক। ৰাস্তাৰে গৈ আছোঁ, আপোনালোকক পথাৰখন দেখুৱাম। যিহেতুকে আমাৰ ইয়াত পানী হৈ এনেকুৱা এটা সৃষ্টি হৈছে যে বহুতো ধৰণৰ বহুত লোকৰ ফিচাৰী আছে ইয়াত, ফিচাৰীবোৰ তল যায়, মাছবোৰ যোৱা দেখা গৈছে। গতিকে চাই থাকক ভিডিঅ'টো। অকল খেতি পথাৰ বুলি নহয়, আপোনালোকে দেখি পাইছে ইয়াত বহুত ফিচাৰী আছে, গোটেই ফিচাৰীবোৰ তল যোৱা দেখা গৈছে, পুখুৰীবোৰ তল গৈছে আপোনাৰ পানীৰে। গতিকে ইয়াত লাখ লাখ টকাৰ মাছ দিছিল মানুহে, এতিয়া টেনশ্যনত পৰিছে, কি কৰিম কি নকৰিম। আহকচোন আমি পথাৰখন চাওঁ কেনেকুৱানো কি পানী। গোটেই এই অঞ্চলটো গোটেই পানীত তল গৈছে, খুব বেয়া লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি পথাৰখন দেখাব মই চাই আছোঁ। গতিকে এই পথাৰখনৰ লগতে গাঁওখনৰ প্ৰায় 80% মানুহৰে জীৱিকাৰ এটা স্থল আছিল, যিহেতুকে বছৰৰ প্ৰথমটো বানতে এনেকৈ খেতি পথাৰবোৰ নষ্ট হৈ গৈছে। প্ৰায় কঠীয়া বহুতখিনি মানুহে কঠীয়া পাৰিছিল, এই কঠীয়াবোৰ তল যোৱা আমি দেখা পাইছোঁ। কেৱল মাথো পানীয়ে পানী, গোটেই এৰিয়াটো পানীৰে ভৰ্তি হৈছে। এতিয়া খুব এটা বেয়া লাগে আৰু এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে কোনো ধৰণৰ ইয়াৰ মানুহে সাহায্যও পোৱা নাই। মই দেখাইছোঁ গোটেই এৰিয়াটো, আপোনালোকে চাওকচোন কেনেকুৱা এটা পানীৰে সকলোবোৰ ডুব যাই আছে ইয়াত। কেৱল কিন্তু বানপানী বুলি ক'লে আমি সাধাৰণতে মাছ, যিহেতুকে মাছ ধৰি ভাল পাওঁ বা সকলো ফিচাৰীবোৰ তল যায়, ইয়াত বহুত মাছ আহিছে। মাছ আমি পুৱাৰ ভাগতো আহিছিলোঁ, ইয়াত দেখা পাইছিলোঁ বহুত লোকে মাছ মাৰি আছে। এই জানটোৰ পৰা মাছ পাইছিল। আমি পানীৰ ধাৰবোৰ কি ধৰণে ধাৰ বৈ গৈছে ইয়াৰ পানী, মই গোটেইখিনি দেখাইছোঁ আপোনালোকক, চাই থাকক। চাওক পানী কেনেকে। মই ইয়াত এটা ল'ৰাকো লগ পাইছোঁ, ল'ৰাটোৱে ভেলত গৈ মাছ মাৰিব যাই আছে, মানে জাল পাতিছিল। আমাৰ এইফালে লেঙি বুলি কয়, লেঙি পাতিব গৈছিল। তেওঁ ভেল চলাই যাব, যিহেতুকে ইয়াৰ এইকেইদিন মাছৰে হেৰি কৰি আছে। দুখনকৈ ভেল আছে, ভেলখন অলপ যিহেতুকে পানীত থাকিলে অলপ নৰম হয় বাৰু, পচা যেন হয়, সেইকাৰণে তল যাই আছে। দাদা মাছ পাইছেনে পোৱা নাই? নাই পোৱা বোলে মাছ। মাছ পাব আৰু, জাল পাতিছে বহুত দূৰ দূৰলৈকে। মই এৰিয়াটো দেখিছোঁ, ভাল লাগে আৰু এনেকৈ হ'লেও। পানী যিমানে কি নহওক, মাছ চাছ পালে পথাৰত ভাল লাগে। কিন্তু এফালৰ পৰা দুখো লাগে, কাৰণ ইমান বৃহত্তৰ অঞ্চল এটা খেতি পথাৰ নষ্ট হৈ গৈছে, পুখুৰীৰ মাছবোৰ ওলাই গৈছে। চ' এইখিনিয়ে আৰু। পানী পুৰা বৈ আছে একদম পুৰা। ইয়াত মাছৰ কিন্তু অভাৱ নাই, এইকেইদিন মাছ খাই থাকিব লগা হৈছে, যিহেতুকে একো এইফালে লকডাউন, এইফালে পানী। গতিকে সমস্যা বহুত দেখা গৈছে। সাধাৰণ মানুহখিনি মাছ খাই এইকেইদিন বাচি থকা যেন হৈছে। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।